পোৱাগে নাই নহয় আমাৰ গাঁৱলৈ মানুহ অনা নাই ৰ'দে মোৰ ছাতিডাল লৈ লওঁ ৰ'দে মোৰ ছাতিটো লৈ লওঁ দুৱাৰখন মাৰি লওঁগৈ মোৰ আকৌ ঘৰত অকলে নাই নহয় এই ভগা দেখোন আৰু নাখায় নহয় এই সেনেকৈ মাৰি থৈ যাম বৰ দৈবা আনলে বোলা শুনচোন নৈ মানুহজনী সঁচাকৈ আনিলে তোৰ নহ'লেনো গোটেই ডাঙৰ মানুহখনে চহৰৰ পৰা আমাৰ সোঁতে চাব যাব না ঐ জাকৈ মা ঘৰত মানুহ আছে নাই ঐ অ চকী আনিছ ভালে কথা ইয়াতে পাই দেহি ইয়াতে বহো আৰু ককাখন পেলাই কিনে শান্তি লাগিছে পাই মোৰ ছাতিটো ইয়াতে থৈ লওঁ দেই পিছে না বোৱাইনী এই ৰ'দে বিয়াখন লৈ আহিলে বৰ ধুনীয়া মিচিং পিছে এনেকেনো পালে বাৰু ইমান ধুনীয়াজনী জাকৈটোৱে মাৰে কলহে গ'ল কালি ৰাতি মানুহটোৱে অহাই নাই বিচাৰি গৈছে বোৱাৰী ক'ৰ পৰাহে আহিলি মই জাকৈ চুক সেইকাৰণে ভগা জাকৈ চুকৰ পৰা পালে আকৌ এজনী ইমান সৰু সৰু ল'ৰা দুজনীয়ে ইমান ধুনীয়া ধুনীয়া ল'ৰা দুজনীয়ে কেলে এনেকুৱা দুটা মানুহ হ'লে আহবা গাঁওখনত যিমান চুৰ ডকাইত হয় চব জাকৈয়ে কয় একেবাৰে মদ পানী ড্ৰাগছ পাউডাৰ একেবাৰে খাবলৈ নাই আৰু দেই মই বোলো ৰাম ৰামহে বুলিলোঁ আৰু কেনেকে পালি তই এইটো মতা ঐ এতিয়ালৈকে সেন্দুৱে দিয়া নাইচোন মানুহটোৱে নাই ঘৰলৈ ফোন মাৰিয়ে দে বুঢ়ীটো ফোন মাৰিবলৈও কালি ৰাতি নি কেনে বন্ধক দিলে হেনো ৰাম ৰাম নতুনকৈ আহিলে মোবাইল বন্ধকত দিলে আৰু কি বেচে ঠিকনা নাই ঐ বোৱাৰী তোৰ ভাগ্যখন কি হ'ল ঐ কিনো বাৰু দেখি আহিলে ঐ তই মানুহটো চাবা কিমান ধুনীয়াটো কাৰ গাড়ী এখন লৈ গৈছিলে মই ধনী বুলিয়ে ভাবিছিলো ঘৰ বেৰখনো বাৰুকে নাই ৰং নাম্বাৰ লাগি কেনেহে কথা পতা পষ্ট দিলি এতিয়া বাৰু ল'ৰাজনে পঢ়ালে একেবাৰে ইঞ্জিনিয়াৰ চৰকাৰী চাকৰি গোটেই চাকৰি পালিলে নপঢ়ত দি মিছাকতে ইমান সৰুতে বিয়া হৈ আহ পষ্ট দিলি এতিয়া নহয় মোটাই চুকৈয়ে খুৱাব তোক ৰং নাম্বাৰ লগা মজা পালি এতিয়া যি আহিলি আৰু সিও অনাও আনিলে আৰু কিন্তু কবি আৰু তই সেনেকৈ চলি খাবি আৰু ঘৰখন তিনিটাহে মানুহ মাৰে মতাৰে বোৱাৰীয়ে চলি খাব পাৰিবি ধুনীয়াকৈ আমি দিবহে কাম দেই উঠোঁহে আকৌ মাজে মাজে আহি থাকিম আমিনো গাঁৱৰে মানুহ মোৰ ছাতিটো ইয়াতে গ'লো মোৰতো পৰি লাগে ভোলা কালি মানুহে ৰং লাবাৰ লগাই ফচিছে সেইকাৰণে ৰঙত ৰং কৰি ধুনীয়া দেখি কিনে আহিব নালাগে আকৌ চেহেৰা নিয়ালে নহ'ব নহয় খোৱাও পিন্ধাবও পাৰিব লাগিব বৈ আমিনো কিটো ক'ম এতিয়া আনিলে যাম দে লোকৰ কথা ক'ব গ'লে আমিয়ে ফচি মৰো হয়